আপুনি অসমত থাকে নেকি? আপুনি অসমৰ বিষয়ে কি জানে? আপুনি অসমখন ঘূৰিছেনে? আমাৰ অসমখন বিভিন্ন ৰহস্যৰে ভৰি আছে, যাৰ ৰহস্য আদিম ঋষিমুনিৰ পৰা আজিৰ যুগৰ বৈজ্ঞানিকেও ভেদ কৰিব পৰা নাই। অসমৰ ৰহস্যময় ঠাইবোৰৰ ভিতৰত প্ৰথমত আহে মায়ং। অসমৰ মৰিগাঁও জিলাৰ এখন সৰু গাঁও মায়ং, য'ত এতিয়াও কলা যাদুৰ ৰাজধানী নামে পৰিচিত। এই ঠাইত আহিব বিচাৰে যদি 10 বাৰ ভাবিব, কাৰণ এই ঠাইত আচৰিত অলৌকিক ঘটনাই আপোনাক বিচলিত কৰি দিব। লোকতথ্য মতে বহু বছৰ আগতে বহু দূৰ দূৰণিৰ পৰা মানুহ কলা যাদু শিকিবলৈ মায়ঙলৈ গৈছিলে। মায়ংবাসীৰ বিশ্বাস মতে মায়ঙত মন্ত্ৰ শিকি পাৰ্গত হোৱা ব্যক্তিয়ে মানুহক জীৱ-জন্তুলৈ পৰিৱৰ্তিত কৰিব পাৰে আৰু বতাহত যিকোনো বস্তু অন্তহীন কৰিব পাৰে। পিছে মায়ঙক লৈ আপোনাৰ কি মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। নম্বৰ 2, নামেৰি। নামেৰি ৰাষ্ট্ৰীয় উদ্যান। লোকতথ্য মতে এই উদ্যানত বহুত লোকে কোনোবা অদৃশ্য মহিলাই ৰাতিৰ আন্ধাৰত কান্দি থকাৰ মাত বাৰুকৈ শুনিবলৈ পায়। লগতে ঘাঁহনিবোৰেও ৰাতিৰ এক বিকট শব্দৰ সৃষ্টি কৰে বুলি শুনা যায়। পিছে নামেৰি উদ্যানত ৰাতি আহিব বিচাৰে নেকি আপুনি? কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু। নম্বৰ 3, হাহিম পিকনিক স্পট। হাহিম পিকনিক স্পট এসময়ৰ অতি মনোমোহা পিকনিক স্পট ঠাইবোৰৰ ভিতৰত অন্যতম আছিলে। কিন্তু এদিন হঠাৎ এই ঠাইত বিষয়ে মানুহে অভিযোগ আনিবলৈ আৰম্ভ কৰে। কিন্তু কিয়? মানুহৰ মতে তেওঁলোকে বিভিন্ন ধৰণৰ অদৃশ্য শক্তিৰ শব্দ, আচৰণ আৰু চিঞৰ পৰিলক্ষিত কৰিছিলে। সৰু ল'ৰা-ছোৱালীৰ কান্দোনো শুনিছিলে। পিছে আপুনি হাহিম পিকনিক স্পট আহিব বিচাৰে নেকি? কমেণ্টত জনাবলৈ নাপাহৰিব। নম্বৰ 4, জাতিংগা গাঁও। এই গাঁওখন অসমৰ ডিমা হাছাও জিলাত অৱস্থিত। এই গাঁওখনৰ পৰিচিত কাৰণ ইয়াত অমাৱস্যা নিশাবোৰত চৰাইবোৰৰ আত্মহত্যা কৰে। কিন্তু কিয়? এই ঘটনাটো বৰ্ষা ঋতুৰ শেষৰ ফালে হয়। কোনো কাৰণ নোহোৱা গভীৰ ৰাতি চৰাইবোৰ আকাশৰ পৰা পৰি মৃত্যুবৰণ কৰে। ইয়াৰ কোনো বৈজ্ঞানিক সঠিক তথ্য নাই যদিও মানুহে ইয়াক কিবা অদৃশ্য দানৱ শক্তিৰ প্ৰভাৱ বুলি বিশ্বাস কৰে। আপুনি পিছে কোনখন ঠাইত যাব বিচাৰে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।